ৰ মই পোহৰ জ্বলে ৰং হে অল্প টাইম ৰখিবি ৰ ৰাইছ কুহুৰি আনসাৰ কুহুৰি এই গো মই বান্দৰ চ ৰে মই হেই পুমাইগৰ বান্দৰ চ টট দাদি টট হেই দাদি আরেকটা আছে ধীরাজ দাদি হেই দাদি নহয় মই সং চিৰঞ্জিত দাদি দাদি কুহুৰ নমস্কাৰ দাদি গুৰে যেটো আটা বুকাই কিনে সিসকটা খানকে আজি এর চ্যানেললৈ স্বাগতম জনাইলং তো ইবাৰ আমি কুহুৰি মানে কি এ আহিল বহুত টাইম পাছত এলা বাইকৰ সং 3 ডাবল উঠি আছং কাই যাতে বেয়া চেয়া নাপাইছ আমি দুজন ইবাৰ যাই আছং আমাঠাই যে আজি ইমাক আজি মই খেৰে বুজি ৰাতি কুহুৰি তুলি কুহুৰি মানে আজি তাকে বেল বেলা আমি খানি গেছিলাম বঙাইগাঁৱত পৰা আহিতে খানি চিৰঞ্জিত লগ কৰি যাম বুলি ভাবিলোঁ ফোন কৰিলোঁ মই বোলে আছে পঞ্চপুৰত তো চাতক কেনেকা পঞ্চপুৰ কি সুন্দৰ লাগে যেনে পাহাৰে গুৰিত ঘৰ দাঁতি ঘৰে কি মজা পৰিৱেশ আহি পাইলোঁ আমি পঞ্চপুৰ বাজাৰ দাদি আছে সেই যে অল্প দেখা যায় চৌকত খান এই চৌকত খান এতে বহি আছিল ভিতৰত দোকানত তো আমি দাদিক এতে দেখা নাপাইলোঁ আমি ডাইৰেক্ট যাব ওলাইছিলোঁ দাদি বোলে অতে আছিল দোকানখনত এবাৰ লগ কৰি মাথাই যাম আজি গোটাকে মিঠাই মিলা বস্তু লৈ আছো আজি কে পিঠা চিৰা কি আছে গোটাই শেষ কৰি দিম আজি দাদি আমাৰ লগত আছে দাদি আৰু আমাৰ দাদি ঘৰত লাগে ও হাই দাদিৰ ঘৰত তো আপোনালোকে আহিলে দি আমাৰ ঠাই তো ইমি আজি মানে আমাৰ ঠাই আহিছে মানে কি হোয়া আছে আৰু আজি মানে আজি কি গে দমাছি খাবা আহিলো আৰু ভিতৰ আৰু আপোনালোকেও তো দাদি ঘৰ আমাৰ ঠাই আহিছে আজি এই দাদি মি দুইজন দাদিখিনি ভাল লাগে দাদিখিনি তো যি কি নহওক দাদিখিনিও ভাল লাগে আজি আহিছে আমি বহুত ভাল লাগিল আৰু যদি এই চেনেলটোত আপোনালোকে আহিছে আজি প্ৰথম আহিছে তাহলে লাইক কৰিবি কমেন্ট কৰিবি আৰু লগতে চেনেলটোত যদি নতুন আহিছে তাহলে সাবস্ক্রাইব কৰিবি আজি দাদিৰ ভিডিও মই বনাইলং পোখানে আৰু শেয়াৰ কৰিবি ঠিকছে শেয়াৰ মানে ইগো আৰু নকংকে এক্সট্ৰা কৰি কৰিবি পোখানে মানে নকৰিলে আৰু দুখ লাগিব হেভি দুখ খুকে চকুৰ পানী ওলাব আমাৰ তো এলা দাদি ঘৰ আমাৰ পৰা যাব আৰু ইমাক মই এলা বাই দিয়া মই যাং এলা দি যাম নাজান টকট খেতি খুমাম কেনে বুজি আমি ঘুমাব চাইলো কিন্তু আমাৰ তো নহব ইমাৰ বোলে টাইম নহয় ঘুমাব কলং খেৰে বুজি দাদি ৰাতি নৰে বোলে এলা আৰু ইমি যাব আৰু আমি এসং দুইজনে দাদিৰ ঘৰ এই খানি দেখালো আৰু এতে সিম্পল ভাবে ইয়া আপি চাপি নহয় মানুহৰ ঘৰ আন্ধাৰ আৰু একবাৰ লাষ্টত কোটাখানে বঙাইগাঁৱৰ ফেমাছ ডাইলগ দাদি কুহুৰি